সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু সকলোৰে জীৱনত সুখ শান্তিৰে ভৰিব তাৰে কামনা কৰিলোঁ। বলক তেতিয়াহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান পানী কোনোবাই জালু জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাদু লিখিছেনে সাগৰতে কিমান পানী বিহু বুলি চিম্পল কেক এটা বনাওঁ বুলি ভাবিছোঁ। তাকে এয়া বস্তুখিনি যোগাৰ কৰি ল'লোঁ। সকলোৱে কেক বনাব জানেই চাগে, যোনসকলে নাজানে তেওঁলোকৰ কাৰণে অলপ সহায় হ'ব ভিডিঅ'টো। এটা বাউল লৈছোঁ আৰু ইয়াত 3টা ডিম এনেকৈ ভাঙি ল'ম। এতিয়া ব্লেণ্ডাৰটোৱে বিট কৰি লওঁ অলপ টাইম। যেতিয়া ডিমখিনি এনেকৈ বিট কৰি ক্ৰীমৰ নিচিনা হ'ব, তেতিয়া ইয়াত এড কৰিব লাগিব চেনি একাপ, সৰু কাপটোৱে। এতিয়া ৰিফাইন দিব লাগিব একাপ, চেনি দিয়া কাপটোৱে দিয়ে দিছোঁ। এতিয়া এড কৰিব লাগিব ময়দা। ময়দা ডাঙৰ কাপটোৱে একাপ লৈছোঁ আৰু 1 চামুচ বেকিং পাউডাৰ দিব লাগিব ইয়াত। কেকটো মই চচপেনত বনাম আৰু মই যিমান কেক বনাওঁ এইটোতে বনাওঁ চচপেনত। আৰু কেকটো ভালকৈ সিজিবৰ কাৰণে 45 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এয়া আমাৰ 45 মিনিট হৈ যোৱাৰ পিছত কেকটো চেক কৰিছোঁ, সম্পূৰ্ণ হৈ উঠিছে। এয়া সিজি গৈছে কেকটো চব। এইটো আমাৰ কেক হৈ গ'ল। এতিয়া আপোনালোকক কাটি দেখাম কেনেকুৱা হৈছে।
বাউন্স হৈছে পূৰা।